Welcome back to my channel, Tarishma's Kitchen. আজি আপোনালোকলে আকৌ এটা নতুন ৰেচিপি লৈ আহিছো। এয়া মই ব্ৰেডৰ স্যান্ডউইচ বনাইছো। গতিকে ভিডিওটি হেকলে চাই থাকিব কেনেদৰে বনাইছো আৰু যদি মোৰ চেনেলটোত নতুন হয় তেন্তে সাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিওৰ নটিফিকেশন বিলাক পাই থাকিবলে চেনেলটোৰ বেল আইকনটো টিপি দিব নাপাহৰিব। তেন্তে আহকচোন কেনেদৰে বনালো চাও। এয়া ব্ৰেড স্যান্ডউইচ বনাবলে এয়া মই ব্ৰেড লৈছো। এয়া দেখিছেনে এনেকুৱা ধৰণে ব্ৰেড খিনি লৈছো। যত এয়া লৈছো ধনিয়া, এয়া 3টা পিয়াজ আৰু এটো এয়া বিলাহী লৈছো। এতিয়া মই আটাইখিনি এইখিনি ধুনিয়াকৈ কাটি লম। এয়া চাওক প্ৰথমতে মই ধুনিয়াকৈ ধনিয়াখিনি কাটি ললো। তাৰ পিছত এতিয়া এয়া সৰু সৰুকৈ একেবাৰে সৰু সৰুকৈ কাটি লব বিলাহীখিনি। এয়া মই বিলাহীখিনি ধুনিয়াকৈ সৰু সৰুকৈ কাটি লৈছো। এয়া চাওক মোৰ বিলাহীখিনি কাটি লোৱা হ'ল। এতিয়া ধুনিয়াকৈ একেবাৰে সৰু সৰুকৈ পিয়াজখিনিও কাটি লৈছো। এয়া চাওক মই যিদৰে কৰিছো আপোনালোকে ঠিক তেনেদৰে কৰিব। বেছি ডাঙৰ নকৰিব টুকুৰাবিলাক, নহলে ব্ৰেডত দিয়াত অসুবিধা হ'ব, প্লাস স্টাফিংখিনি নাথাকিব। এয়া চাওকচোন এনেদৰে কৰি ল'ব। এয়া চাওক মোৰ কাটি লোৱা হৈ গ'ল। এয়া দেখিছেনে। এতিয়া ইয়াতে মই অকমান নিমখ দিছো, একেবাৰে অকমান দিছো আৰু এচামুচ চাট মছলা দিছো। তাৰ পিছত এয়া আমুলৰ এয়া চিজ লৈছো। এয়া দেখিছেনে চিজটো ধুনিয়াকৈ মই এনেদৰে চুৰুকি দিম। এয়া চাওক এনেদৰে চুৰুকি দিছো একেলগে ইয়াৰ লগত। তাৰ পিছত এইখিনি ধুনিয়াকৈ মিক্স কৰি দিছো। এতিয়া ইয়াতে মই এয়া সস দিছো 4 টেবুলস্পুন। তাৰ পিছত এইখিনিও আপোনালোকে ধুনিয়াকৈ মিক্স কৰি ল'ব। এয়া চাওক এইখিনি ধুনিয়াকৈ মিক্স কৰি লৈছো। এয়া দেখিছেনে কি ধুনিয়া হৈছে, বহুত ধুনিয়াকৈ লাগি ধৰিছে, প্লাস ধুনিয়াকৈ জুইচি হৈ গৈছে বস্তুখিনি। এয়া চাওক। তাৰ পিছত মই এয়া ব্ৰেডৰ ওপৰত দি লৈছো। এয়া চাওক এনেদৰে ধুনিয়াকৈ আপোনালোকে লগাই ল'ব ব্ৰেডৰ ওপৰত স্টাফিংখিনি। এয়া দেখিছেনে মই ধুনিয়াকৈ তিনিওখন ব্ৰেডতে এনেদৰে গোটেইখিনি মিক্সচাৰখিনি লগাই লৈছো। এয়া চাওক। এই ডিশটো খাবলৈ বহুত টেষ্টি হয়। এয়া ইয়াতে আকৌ মই চিজ দি লৈছো ওপৰত চুৰুকি কিনে। এয়া চাওকচোন এইটো অপচনেল হয়, নিদিলেও কথা নাই, কিন্তু মই দিছো, দিলে বেছি টেষ্টি হয় সেইকাৰণে দি লৈছো। এয়া চাওক গোটেইকেইখনত ধুনিয়াকৈ মই চিজ দি ললো। এতিয়া আন এখন ব্ৰেডেৰে ওপৰত কাভাৰ কৰি দিব আৰু হাতেৰে এনেদৰে প্ৰেছ কৰি দিব, তেতিয়া ধুনিয়াকৈ ওপৰৰ ব্ৰেডখন লাগি ধৰিব। এয়া দেখিছেনে গোটেইকেইখনত মই এনেদৰে কাভাৰ কৰি দিলো। এয়া চাওক আৰু ৰেডি হৈ গ'ল ভাজিবলে। আৰু ব্ৰেডখিনি ভাজিবৰ বাবে মই এখন আইৰন টাৱা লৈছো। এয়া টাৱাখন গৰম হ'ল। গৰম হোৱাৰ পাছত মই ইয়াতে আধা টেবুলস্পুন ঘিউ দি দিছো আৰু গোটেইখিনি ধুনিয়াকৈ এনেদৰে স্প্ৰেড কৰি দিছো। এয়া চাওক ঘিখিনি মোৰ গৰম হ'ল। এতিয়া ইয়াতে মই ব্ৰেড এখন এখনকৈ ভাজি ল'ম। এয়া এনেদৰে দিব। এয়া দেখিছেনে আৰু ওপৰত ধুনিয়াকৈ আকৌ অকমান ঘিউ লগাই দিব। এয়া চাওক আৰু এনেদৰে মাজে মাজে হেতাখনেৰে প্ৰেছ কৰি দিব। এয়া দেখিছেনে আৰু এনেদৰে উলুটাই দিব। বেছি সময় ভাজিব নালাগে, দুয়োফাল প্ৰায় আধা মিনিট ভাজিলেই হ'ল। এয়া দেখিছেনে আৰু জুইটো আপোনালোকে ল' মিডিয়াম ফ্লেমত ৰাখিব। এয়া চাওক এনেদৰে উলুটাই ভাজি থাকিব যেতিয়ালৈকে ধুনীয়া গোল্ডেন ব্ৰাউন কালাৰ এটা নাহে, তেতিয়ালৈকে ধুনীয়াকৈ ভাজি থাকিব। এয়া দেখিছেনে এয়া চাওকচোন মোৰ কি ধুনীয়া কালাৰ এটা আহিছে। এয়া দেখিছেনে এয়া মোৰ এটা ফাল ৰেডি হৈ গৈছে
আৰু আনটো ফালো ধুনীয়াকৈ এনেদৰে ভাজি ল'ম এয়া মোৰ এখন ৰেডি হ'ল নেক্সট আনখনো তেনেদৰে ধুনীয়াকৈ সেম প্ৰসেছত বনাই ল'ম এয়া চাওক আকৌ ঘি দি লৈছোঁ তাৰ পিছত ইয়াতে ব্ৰেডটো আকৌ দি দিছোঁ আপোনালোকে গোটেইকেইখন যিমান কেইখন বনাই সেম প্ৰসেছত বনাই ল'ব বহুত টেষ্টি হয় খাবলৈ আৰু বহুত ইজিও হয় বনাবলৈ বেছি সময়ো নালাগে এয়া দেখিছেনে নেক্সটখনো মোৰ ধুনীয়াকৈ হৈ উঠিছে এয়া চাওক মোৰ দুটা ফাল ধুনীয়াকৈ হ'ল এয়া এইখন নমাই আনিলোঁ নেক্সট আকৌ থাৰ্ডখনো ধুনীয়াকৈ একে প্ৰচেছত বনাই ল'ম এতিয়া আপোনালোকক মই প্লেটিং কৰি দেখাম এয়া চাওক এনেদৰে ধুনীয়াকৈ সজাই ল'ব আপোনালোকে যেনেদৰে ভাল পায় ঠিক তেনেদৰে সজাই ল'ব মই জাষ্ট এটা চিম্পলকৈ সজাই দিছোঁ আপোনালোকক এয়া চাওক এনেদৰে আপোনালোকে চচৰ লগত খাব পাৰিব আৰু মই আপোনালোকক কাটি দেখাইছোঁ ভিতৰৰখিনি কেনেকুৱা হৈছে এয়া দেখিছেনে বহুত ধুনীয়াকৈ কাটি লোৱা হৈছে আৰু ইজিলি কাটা গৈছে এয়া চাওক এয়া দেখিছেনে ভিতৰৰখিনিও বহুত ধুনীয়া হৈছে এনেদৰে আপোনালোকে বনাই খাবচোন আৰু কেনেকুৱা পালে মোক জনাব আজিলৈ এইখিনিয়ে আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম তেন্তে আজিলৈ বাই বাই